স্বাগতম জনাইছোঁ অন্য টি মিনি ব্লগলৈ। ৰাতিপুৱাই গা পা ধুই বুট মুগ লৈ অমিত আহিল, তাৰ লগতে আহিলোঁ। ঘৰৰ কাষত আছে পূজা এখন, মনসা পূজা, তাতে দি থৈ বুট মুগ আৰু আপোনালোককো দেখাওঁ। আহি দেখা পালোঁ মানুহ সিমান নাই, তথাপিতো বুট মুগ দিয়া মানুহ আহি আছে। মই বুট মুগ দি পেলাই ওলাই আহি দেখা পালোঁ পানী তুলিব যাব টাইম হৈছে। ছোৱালীকেইটা ওলছি ধুনীয়াকৈ, তো আপোনালোকক পানী তোলাও একেলগে দেখাই দিলোঁ। মন্দিৰৰ ওচৰত থকা পুখুৰীটোতে পানী তুলিছে। ৰাতিপুৱাই আহিলে এটা ভাল দেখা পায় সোনকালতে। তো বুট মুগ দি কিনে মই ঘৰৰ ফালে আহিলোঁ, ঘৰতো কাম আছে অলপ। ঘৰৰ পৰা আহিলোঁ দিয়ক, পূজাকৈ আহিলোঁ, ধুনীয়াকৈ সেৱা কৰোঁ। ৰাতিপুৱাই একো খোৱা নাই সেৱা কৰাৰ কাৰণে, তো সেৱা কৰিলোঁ। সেৱা কৰি ওলাই আহিলোঁ। মনৰ হাঁহি চাওকচোন, সেৱা চেৱা কৰি ধুনীয়াকৈ ওলাই আহিলোঁ বাহিৰত দেখোন। ওলাই মানুহ হৈছে দিয়ক, কিন্তু কিছু মানুহ হৈছে। এতিয়া আৰম্ভ হ'ব বলিৰ কাৰণে বহুত মানুহ গোট খাইছে ইয়াতে। তো মই দেখাব নোৱাৰিলোঁ বলিটো, কাৰণ মই এটা কামত ঘূৰাব যাব লগা হ'ল। ময়ো দেখা নাপালোঁ, আপোনালোকো দেখাব নাপালোঁ, অলপ বেয়াও লাগিছে। ঘৰৰ পৰা আহি কিনে কিন্তু এটা ভাল হ'ল।